কেছ উইথড্ৰ কৰিব লাগে আৰু ইয়াত মানে জেলত এতিয়াও ৰঞ্জন বেমাৰী আন 6 গৰাকী আছে তেওঁলোকক ৰেহাই দিব লাগে। সুকীয়াকৈ 10খন শিডিউল নহয় 125 আমি আজি নচাত কৰিছোঁ, আমাক 125 নালাগে। बर' सारा जे बिटिआर एकर्डनि सायाव जे शान्ति चुक्ति जे 2020 नि सायाव जे बिटिआर गोरोबथा खालामदोंमोन बेनि सायाव खोथा एबा बाथ्रा बुंदों। दा बे बुंनायनि सायाव माबा मोनसे आन्दाय दं नामा नोंथांमोना बिदिखौ नायनानै लाग्रो। आरो जे 125 जे एमेन्डमेन्ट बिलखौ बिनि सायावबो बाथ्रा बुंथिदों दिपेन बर' सारा। बर'फोरनि थाखाय मोजां जागोन ना गाज्रि जागोन नोंथांमोना नाय। 27 চনৰ শান্তি চুক্তি সম্পাদিত হৈছিল আৰু এতিয়া 2026-27 চনৰ এতিয়া আহি আছে, তো 6টা বছৰ হ'বলৈ হৈছে অলমষ্ট। আৰু ইয়াত এই চুক্তি যে শান্তি চুক্তিৰ প্ৰতিটো দফা ক্ষিপ্ৰতাৰে ৰূপায়ণৰ কাৰণে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু অসম চৰকাৰ BTC অথৰিটি আৰু ষ্টেক হোল্ডাৰৰ লগত এটা আলোচনা আছিল। ভিডিঅ' কনফাৰেন্সৰ যোগেদি আমি ওদালগুৰি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ ভিচিট আমি এটেণ্ড কৰিলোঁ। ইয়াত গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব নীৰজ কুমাৰ বাঞ্চত ডাঙৰীয়া তেওঁ উপস্থিত আছিল আৰু অসম চৰকাৰ আৰু BTC প্ৰশাসনৰ পৰা আছিল। মূল কথাবিলাক আমি আজি খুব জোৰকৈ আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ যে 2020-27 চনৰ শান্তি চুক্তি সম্পাদিত হৈছিল আৰু এতিয়া 2026-27 চনৰ এতিয়া আহি আছে, তো 6টা বছৰ হ'বলৈ হৈছে অলমষ্ট। আৰু ইয়াত এই চুক্তি যে শান্তি চুক্তিৰ প্ৰতিটো দফা ক্ষিপ্ৰতাৰে ৰূপায়ণৰ কাৰণে আজি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু অসম চৰকাৰ BTC অথৰিটি আৰু ষ্টেক হোল্ডাৰৰ লগত এটা আলোচনা আছিল। ভিডিঅ' কনফাৰেন্সৰ যোগেদি আমি ওদালগুৰি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ ভিচিট আমি এটেণ্ড কৰিলোঁ। ইয়াত গৃহ মন্ত্ৰালয়ৰ যুটীয়া সচিব নীৰজ কুমাৰ বাঞ্চত ডাঙৰীয়া তেওঁ উপস্থিত আছিল আৰু অসম চৰকাৰ আৰু BTC প্ৰশাসনৰ পৰা আছিল। মূল কথাবিলাক আমি আজি খুব জোৰকৈ আমি দাবী জনাইছোঁ, আহ্বান জনাইছোঁ যে 6টা বছৰত চুক্তিৰ প্ৰতিটো দফা যি ধৰণে ৰূপায়ণ হ'ব লাগিছিল, মূল দফাসমূহ কিছু দফা ৰূপায়ণ হৈছে আৰু তাৰ কাৰণে আজি আমি কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰকো আমি ধন্যবাদ জনাইছোঁ। কিন্তু তাত যি সংবিধান সংশোধনী বিধেয়ক যি আছিল আৰু 125 যি আৰ্টিকেল 280 BTC 6 শিডিউল বা BTRক অধিক ক্ষমতা সম্পন্ন মোৰ ফাইনেন্সিয়েল অট'নমি মোৰ পাৱাৰ দিয়া যি কথা আছিল, সেই কথাটো আমি আজি এনেকুৱাকৈ উত্থাপন কৰিছোঁ যে BTC কাৰ্বি আংলং আৰু ডিমা হাছাও 3টা 6 শিডিউল যিহেতু চুক্তি স্বাক্ষৰ হৈছিল আৰু এই 3টা 6 শিডিউলত সুকীয়াকৈ 10খন 6 শিডিউল নহয় 125 আমি আজি নচাত কৰিছোঁ, আমাক 125 নালাগে। নতুন মানে বিধিয়ক আনক আৰু ইয়াৰ কাৰণে BTC কাৰ্বি আংলং ডিমা হাছাও 6 শিডিউল সংশোধনী বিধেয়ক আগন্তুক ফেব্ৰুৱাৰী মাহত যি বাজেট ছেশ্যন চলিব তাত কেন্দ্ৰীয় চৰকাৰে এইটো উত্থাপন কৰিব লাগে আৰু বিধেয়ক পাছ কৰিব লাগে, এইটো আমি দাবী জনাইছোঁ। বড়ো কছাৰী কাউন্সিলৰ পূৰ্ণাংগ মৰ্যাদা নিৰ্বাচন কৰিব লাগে, গাঁও অধিক অন্তৰ্ভুক্ত কৰিব লাগে, সেই বিষয়টো আমি উত্থাপন কৰিছোঁ। কাৰ্বি আংলং ST হিলৰ বিষয়টো আমি আজি উত্থাপন কৰিলোঁ। স্কুল প্ৰভিন্সিয়েলাইজেশ্যন 6.3 BTC চৰকাৰ, বড়ো কছাৰী কাউন্সিল, অসম চৰকাৰ আৰু এপছু UBPO বড়ো সাহিত্য সভা একেলগে আলোচনা কৰি প্ৰভিন্সিয়েলাইজেশ্যনটো কি ধৰণে কৰা হ'ব অসম চৰকাৰক দায়িত্ব ল'বৰ কাৰণে আমি আজি দাবী জনাইছোঁ। আৰু ইয়াৰ লগতে NDB জড়িত যিখিনি কেছ উইথড্ৰ কৰিব লাগে আৰু ইয়াত মানে জেলত এতিয়াও ৰঞ্জন বেমাৰী আন 6 গৰাকী আছে তেওঁলোকক ৰেহাই দিব লাগে বা জেলৰ পৰা ওলাই দিব লাগে আৰু যিখিনি মাতিয়াৰ পৰিয়ালক পইচা দিব লাগে। বহুতো বিষয় তেনেকুৱা যিবিলাক এই চুক্তিত সন্নিৱিষ্ট কৰা হৈছিল। 1500 কোটি টকাৰ স্পেচিয়েল ডেভেলপমেণ্ট পেকেজ, স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ, সকলো কথা আমি কৈছোঁ যে 6টা বছৰ হ'ল আমি বহুত ৰখিলোঁ।
গৃহমন্ত্ৰী ডাঙৰীয়া আমাক আশ্বাস দিছিল, ভাৰত চৰকাৰ অসম চৰকাৰে আমাক আশ্বাস দিছিল। এই আশ্বাস মতে যি মূল কামবিলাক এতিয়াও হ'বলৈ আৰু বাকী আছে। ইয়াৰ কাৰণে আমাৰ মনত এনেকুৱা আহিব নালাগে যে চৰকাৰে আমাক চুক্তি স্বাক্ষৰ কৰি চুক্তিত আবদ্ধ কৰি পেলাই আমাক প্ৰতাৰণা কৰিলে, আৰু কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰে চুক্তিত আবদ্ধ কৰাই পেলাই যদি চুক্তি ৰূপায়ণ নকৰাকৈ আধাতে এৰি পেলাই আমাক যদি প্ৰতাৰণা কৰিব বিচাৰিছে, সেই কথাটো কৰিব নালাগে। সেই কথাটো আজি আমি যুটীয়া সচিব গৃহ মন্ত্ৰালয়ৰ আমি জনাইছোঁ, আৰু ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী ডাঙৰীয়াক আৰু গৃহ সচিব ডাঙৰীয়াৰ লগত আলোচনা কৰি শীঘ্ৰে চুক্তি ৰূপায়ণৰ কাৰণে আমি আজি দাবী ৰাখিছোঁ। আশা কৰিছোঁ যে আজিৰ আলোচনাৰ যোগেদি ফল পাব, আৰু যদি ফল নাপায় গণতান্ত্ৰিক আমি আন্দোলন চলাই যাম, আৰু গণতান্ত্ৰিক শান্তিপূৰ্ণ আন্দোলনে একমাত্ৰ আমাৰ পন্থা হ'ব। बाथ्राखौथ' सानबा नायबा नुयोलै ना रायजोफोर, जे सरकाराव फैयैनि सिगां सरकाराव फैनो थाखाय बा बबेबा मोनसे सरकारजों जे लोगो जानानै सरकारखौ खुंनो थाखाय गोदै गोदै गोथाव गोथाव बुङो, नङा होमबा? दा बिटिआर एकर्डखौ जे आसामनि चिफ मिनिस्टार मानाव गेदेर डक्टर हिमन्त बिश्व शर्मा साराबो बिटिआर एकर्डखौ आखरे मोनसेबो दारिखमा खालाम गालाङा बेखौ बानायगोन होननानै बुंदोंमोन। जे माखासे मोजां मोजां दफाफोर, बे दफाफोरनि सायाव बिटिआर एकर्डखौ बानायगोन ना बानाया, आरो माखासे डिमा हासाव अट'नमास काउन्सिल, दा बेखौ बिनि सायावबो माखासे बैफोर जे बर'नि जे जायगा थानाय बे बर' जायगाफोरखौ बानायाब्ला बहुद गाज्रि परिबेसाव गोलैगोन। खिन्थु बेखौ नायोब्ला सिगां जे चिफ मिनिस्टार हिमन्त बिश्व शर्मा सारा बुंदोंमोन, आखल खालामोन गासैबावबो मोनसेबो दारिखमा गालांनाय नङा। खिन्थु दासिमाव रायजोफ्रा नुदों आरो मिथिदों बेसेबांखिनि बानाय जाखो। बेखौ मोनसे थगायनाय रायजोफोरखौ मिसआन्डारस्टेन्डिंआव खालामगासिनो दङ। आरो जोंनि माखासे जे इयुननि जोलैफोर, जे गथ'फोर, उन्दै उन्दै लाइमोनफोर, बेफोरखौबो जोंनि जे बड'लेण्डनि सिमां बा सेपारेट स्टेट, जोङो बेजों मोनाब्ला बर'फ्रा माब्लाबाबो उदां जानो हाया। आरो जों साननानै नायनांगोन जि माखासे जोंखौ जोंनि जे बर' जाथिनि सायाव गाग्लोबनाय आरो नासयनाया दंखायो। जे जोंनि सायाव माखासे जोंनि पेकेजफोरखौ बा जोंनि बबेबा बर' जायगायाव थाहैबाय बे अट'नमास काउन्सिल जे देफेन बर' सारा बुंदों, बेफोरखौ जुदि बानायना लानो हायाब्ला जोङो जे जोंनि माखासे जे जोंनि बिटिसि आवनो थानाय बा बिटिसिनि मानसिफ्रा दा जोंनियावनो थानानै जे माखासे नन एसटिफोरखौ बिनि सायाव साननानै नायदो, जे बैफोरबायदि जे एसटिखौ मोनोब्ला बिसोर जोंनि सायाव मा रोखोम अयथासार अयनागारिखौ खालामगोन। दा बेखौसो गोबां साननांगौ बाथ्रा जानानै फैदों। जोंनि हायावनो जोङो एखमबा समाव जे माखासे नन एसटिफोरजों मा रोखोम बाथ्रा आरो खोथा बुंजायो आरो नासयजायो, नङा होमब्ला रायजोफोर? बुंनांगौब्ला गोबां खोथा बुंनांगौ दङ। खिन्थु जायहा सरकाराव फैयो, सरकाराव फैयोब्ला सरकारफ्रा बुङो उमुक मावगोन थुमुक मावगोन, जोंखौ सरकाराव फैदो, सरकाराव लाबोग्रो, बेबायदि। खिन्थु आं रावखौबो थांखिनानै बुङाखै, बियो रायजो राजाफ्रा मिथिगौ। रायजोफोर, नोंथांमोनहा मा बुंनो सानो बेनि सायाव?